Music! আৰু আজি এপিএল ব্লু ছুপাৰ হিট নাইটছৰ এই মঞ্চত আহি আছে এইবাৰ পৰিৱেশন কৰিবলৈ আমাৰ আটাইৰে মৰমৰ আটাইৰে প্ৰিয় দ্য লেজেণ্ড দি আইকন আমাৰ অনিৰ্বাণ আৰু তেওঁ হ'ল জুবেন গাৰ্গ। Yes, ladies and gentlemen, আহি পাবহি কিছু সময় পাছতে আৰু এয়া আমাৰ সদস্যসকল। My right hand, my left hand. So thank you for coming. প্ৰথম কথা আৰু it's a good show. Imperial Blue, thank you. আৰু ইহঁতকো লগ পালা চাগে সিদ্ধাৰ্থ কেকে আছে তাৰ কেকে বুলি ভাবে আজিকালি খালি তাৰ সেই কেকে নামটো মই গুচাব বিচাৰিছোঁ। জোনাকী জলটো বাৰু থিয়েটাৰত আছিলে তাৰ নাম সলনি হৈ থাকে বৰ সি মানে এতিয়া কনফিউজনত আছে তাৰ আচলতে তাৰ হিন্দীকেইটা ক'বলৈ পায় এনেকুৱা বুজাইছোঁ কম কম পিছত একবাৰ হৰিবলৈ মনে ৰচনা হুলস্থুলটো অকণমান ৰাখিব দে। আপোনালোকৰ যে মানে গৰমটো দেখোঁ আমাৰ ভাল লাগে। আপোনালোকৰ অৱশ্যে বেয়াও হৈছে ওপৰত আমাৰো নাই নেকি মোৰ গা ৰং আছে যদি আইতা মই গান গালে সহযোগ কৰিবনে সেই বম্বে পাতিয়ে চাই আছে এনেই হাত কৰি মাৰিব মই গালে স্কেলত নাপাওঁ স্কেল দুডালে আছে কাঠৰ পাতৰ চিঠা পাত দেই অঁ বাঁহৰ পাতো আছে বাৰু সেইটো বাঁহৰ পাত আজি বাঁহৰ পাতত গাইছোঁ হা সহযোগ কৰিবনে মানুহখিনি এনেই নিয়ৰত আছে কাণ ফালিবি ভালকে গা অকণমান শ্ৰদ্ধাৰে গা গান এনেকৈ হাতত মাইক্ৰফোন তুলি ল'লে সেইটো গায়ক হ'ব নোৱাৰে। গায়ক হ'বলৈ সাধনা কৰিব লাগিব, ৰাইজৰ মৰম আৰু আশীৰ্বাদ লাগিব।